Hello guys, good morning. Welcome back to my channel Sumi's vlog. আমাৰ আৰাধ্যাহঁতৰ যেহেতু পৰীক্ষা চলি আছে সেইকাৰণে আমি বান্ধৱীকেইজনী পাৰ্কতে বহি আছিলোঁ। বহি আমনি লগা ভাবিলোঁ কিবা এটা খাওঁ, সেইকাৰণে আমি কেণ্টিনলৈ আহিছোঁ। আৰু ল'ৰা ছোৱালীকেইটালৈও কিবা এটা লৈ যাওঁ আমি গোটেই গাৰ্জেনকেইজনীয়ে। এইফালে আমাৰ কেণ্টিনখন আছে। ব'লকচোন আমাৰ স্কুলৰ কেম্পাছত থকা কেণ্টিনখন আপোনালোককো আজি অলপ দেখুৱাম। এইখন পাৰ্কতে বহি আমি আড্ডা মাৰি আছিলোঁ। এতিয়া এয়া কেণ্টিনলৈ বুলি খোজ লৈছোঁ। এয়া কেণ্টিন পাইছোঁহি আৰু এয়া কেণ্টিনৰ ভিতৰৰ চৰা। গোটেই কেইগৰাকী আমি কি লওঁ কি নলওঁকৈ বিচাৰি ফুৰিছোঁ। বহুত বস্তু আছে, চিপছ আইচক্ৰীম তেনেকৈ আমি কিবাকিবি ল'লোঁ আৰু ল'ৰা ছোৱালীলৈও ল'লোঁ, নিজলৈও ল'লোঁ। চবৰে পচন্দ অনুযায়ী, সকলোৰে যিহেতু পচন্দ বেলেগ বেলেগ। সেয়া কেণ্টিনৰ ভিতৰৰ চৰা। কিনা কি খালা দেখাই দিয়া। আইচক্ৰীম ঠাণ্ডা ক'ল মই নাই খোৱা দেই, মোৰ অকণমান হেৰি হৈ আছে, ডিঙিটোৰ প্ৰব্লেম হৈ আছে। সেইকাৰণে চিপছ লৈছোঁ, ছোৱালীলৈ চিপছ লৈছোঁ, তেখেতসকলে হেৰি খাইছে, আইচক্ৰীম খাইছে। এতিয়া আমাৰ ছুটি দিব টাইম হৈছে, স্কুল গৈ থাকোঁ। কেণ্টিনৰ পৰা আমি সৰু সুৰা বস্তু দুটামান লৈ স্কুললৈ বুলি গৈ আছোঁ, যিহেতু স্কুল ছুটিৰ সময় পাইছেহি। গোটেই কেইগৰাকী আমি স্কুললৈ বুলি গৈ আছোঁ। এয়া আকৌ আমি পাৰ্কত বহি থাকোঁতে উঠা ফটো দেই, ধেমালিতে আমি ফটো কেইখনমান তুলিছিলোঁ। মই আকৌ মাজতে অকণমান ফেশ্বন শ্ব' দেখাইছিলোঁ, চাবচোন। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।